Hi friends, Sumit's Kitchen or Aneti Notun video lema hello. Aji moi chicken capsicum or hoite at a tasty recipe bonaboloiso. A recipe to bonabolo ekebere hohos hoy kintu khabole bahut besi tasty hoy. Boloksun a recipe to bonabole arambho koru. A recipe to bonabole pun prothome muk lagibo chicken yate moi 500 gram chicken loisu. লগতে লাগিব ক্যাপসিকাম ইয়াতে মই এটা ক্যাপসিকাম লৈছো অকমান ডাঙৰকে কাটি দুটা পিয়াজ লৈছো অকমান ডাঙৰকে কাটি লৈছো আদা নহৰু পেষ্ট লাগিব পিয়াজৰ পেষ্ট লৈছো কেঁচা জলকীয়া চাৰিটা মাজতে কাটি লৈছো বিলাহী এটা অকমান ডাঙৰকে কাটি লৈছো আৰু লৈছো মাজতে কাটি লোৱা দুটা আলু প্ৰথমে মই গেছটো অন কৰি কেৰাহী এখন বহাই ললো ইয়াতে মই জুখমতে ৰিফাইন অইল দি লৈছো ৰিফাইন অইলৰ হলনি আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে এটা তেলখিনি গৰম হৈছে ইয়াতে মই ক্যাপসিকামখিনি দি দিছো লগতে পিয়াজখিনিও দি দিছো এইখিনি অকণমান ভাজি ল'ব লাগিব পিয়াজৰ ক্যাপসিকামখিনি ভাজা মোৰ হৈ গল বাটি এটা তেনেকৈ উঠাই থলো এইখিনি তেলতে মই আলুখিনিও দি দিছো এইখিনিও ৰঙাকে অলপ ভাজি লম আলুখিনি ভাজা হৈ গল এইখিনি মই বাটি এটা তেনেকৈ উঠাই থলো সেইখিনি তেলতে মই দুখিলা তেজপাতৰ এটা শুকান জলকীয়া দি দিলো লগতে চিকেনখিনিও দি দিছো এই ৰেচিপিটো বনাবলৈ মই একেবাৰে কম তেল ব্যৱহাৰ কৰিছো কম গেছতে এইখিনি অকণমান ভাজি ল'ব লাগিব চিকেনখিনি কম গেছত 1 মিনিট মানৰ কাৰণে এনেকৈ ঢাকন দি থম 1 মিনিট পিছত এইখিনি অকণমান লৰাই দিছো ইয়াত এতিয়া পিছি লোৱা আদা নহৰু 2 চামুচ মান দি দিছো এটা পিয়াজ পিছি ৰাখিছিলো সেইখিনি ইয়াতে দি দিছো এইখিনি ভালকে লৰাই ল'ব লাগিব ইয়াতে মই ভাজি দেখা আলুখিনিও দি দিছো ইয়াতে 1 চামুচ মান নিমখ মই দি দিছো নিমখটো আপোনালোকে নিজৰ জোখমতে দিব হালধি গুড়া আধা চামুচ দি দিছো জিৰাৰ গুড়া আধা চামুচ দি দিছো অকণমান চেনিও দি দিছো ধনিয়াৰ গুড়িও আধা চামুচ দি দিছো জলকীয়াৰ গুড়িও আধা চামুচ দি দিছো অকণমান জালুকৰ গুড়িও দি দিছো কাটি লোৱা বিলাহীখিনিও দি দিলো কেঁচা জলকীয়া চাৰিটা মাজতে ফালি ৰাখিছিলো সেয়াও দি দিছো জ্বলাটো যদি বেছি খাই বেছিও দিব পাৰে কম খালে কমাইও দিব পাৰে জ্বলাটো আপোনালোকে নিজৰ জোখমতে দিব ইয়াতে মই অকণমান পানী দি দিছো এইখিনি ভালকে লৰাই ল'ব লাগিব চিকেনখিনি 2 মিনিট মানৰ কাৰণে মই কম গেছত ঢাকন দি থম 2 মিনিট পিছত চিকেনখিনি আকৌ মই লৰাই দিছো খুন্দি লোৱা দুটা ইলাচি দুটা লং দুটা দালচিনি মই ইয়াতে দি দিছো এইখিনি ভালকে মিলাই লৈছো ইয়াতে মাজতে ফালি লোৱা কাজু বাদাম 10টা মান দি দিছো এইখিনি ভালকে মিলাই লৈছো এটা 2 মিনিট মানৰ কাৰণে কম গেছত ঢাকন দি থম 2 মিনিট পিছত চিকেনখিনি মই ভালকে লৰাই দিছো আকৌ মই কম গেছত 5 মিনিট মানৰ কাৰণে ঢাকন দি থম 5 মিনিট পিছত চিকেনখিনি আকৌ লৰাই দিছো চিকেনখিনিৰ ওপৰত মই অকণমান কচুৰি মিঠি পাত দি দিছো এতিয়া মই 5 মিনিট মানৰ কাৰণে ঢাকন দি থৈছো 5 মিনিট পিছত চিকেনখিনি অকণমান লৰাই দিছো ইয়াতে মই আগতে ভাজি থোৱা ক্যাপসিকাম আৰু পিয়াজখিনি দি দিছো চিকেনখিনি মোৰ হৈ গল এতিয়া মই গেছটো অফ কৰি ঢাকনখন বন্ধ কৰি থৈছো এতিয়া মই বাটি এটা চিকেনখিনি উলিয়াই লৈছো ইয়াতে মই 1 চামুচ বাটাৰ দি দিছো ক্যাপসিকামৰ হৈতে বনোৱা চিকেনৰ এই ৰেচিপিটো মোৰ ৰেডি হৈ গল ঠাণ্ডা দিনত চিকেনৰ এই ৰেচিপিটো গৰম গৰম ভাতৰ লগত বা ৰুটিৰ লগত পৰিবেশন কৰিলে খাবলৈ কিন্তু বহুত বেছি ভাল লাগে
চিকেনৰ এই ৰেচিপিটো আপোনালোকে এবাৰ হ'লেও বনাই চাবচোন আশা কৰোঁ আপোনালোকে খাবলৈ ভালেই পাব আজিৰ এই ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে মোৰ আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আকৌ লগ পাম আন এটা নতুন ৰেচিপিৰ সৈতে তেতিয়ালৈকে বাই বাই